সকলে স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ তেওঁলোকে যাতে EI আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো যাতে ৰূপায়ণ নকৰে ইয়াৰ বাবে আমি তেওঁলোকলৈ পোনপটীয়াভাৱে এই মঞ্চৰ পৰাই দাবী জনাইছোঁ লগতে অখিল গগৈ মুক্তিৰ দাবীত বিনা চৰ্তে তেওঁক মুক্তি প্ৰদান কৰক তাৰ বাবে আমি এই মঞ্চৰ পৰাই তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ হৈ লগতে এই মঞ্চখনৰ এজন উপদেষ্টা হিচাপে আমি দাবী জনালোঁ এই ফেচিছবাদী চৰকাৰখনে ইটোৰ পিছত ইটো আইন আনি অসমৰ জনসাধাৰণক যি নিৰাপত্তা প্ৰদান কৰাৰ দায়িত্বৰ কথা কৈছিল যি অসমৰ ৰাইজক ৰক্ষণাবেক্ষণৰ কথা কৈছিল খিলঞ্জীয়া অধিকাৰৰ কথা কৈছিল তাক আজি বিপথে লৈ গৈছে আজি EI এখন খচৰা প্ৰস্তুত কৰিব বিচাৰিছে যিখন খচৰাই অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যি ভাবুকি আহিছে অসমৰ যি জীৱকুলৰ প্ৰতি ভাবুকি আহিছে এনে এখন খচৰা প্ৰস্তুত কৰিব গৈছে তাক আমি সংগ্ৰামী ঐক্য মঞ্চই কেতিয়াও মানি নলওঁ আৰু দ্বিতীয় কথাটো হ'ল যে কি অখিল গগৈ যি গণ সংগ্ৰামী নেতা যাৰ নেতৃত্বত আজি লিখা এখন আন্দোলন তীব্ৰ হিচাপে গঢ়ি উঠিছিল আজি তেনে এজন সংগ্ৰামী নেতাক বাৰে বাৰে ইটোৰ পিছত ইটো ভুৱা গোচৰত কাৰাবন্দী কৰি ৰাখিছে তেখেতক আমি অতি সোনকালে এই সংগ্ৰামী মঞ্চৰ পৰা আমি দাবী জনাইছোঁ যে তেওঁক অতি সোনকালে মুক্তি দিব লাগে লগতে নাগৰিকত্ব সংশোধনী আইন যিখন 2019 অতি শীঘ্ৰেই বাতিল কৰক অন্যথা কিন্তু আমাৰ সংগ্ৰাম কিন্তু অব্যাহত থাকিব প্ৰথম কথা হ'ল পৰিৱৰ্তনৰ নাম লৈ যিখন বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিলে জনতাই ভ্ৰষ্টাচাৰ কংগ্ৰেছক প্ৰত্যাখ্যান জনাই বিজেপি চৰকাৰ গাড়ী বনালে আৰু বিজেপি চৰকাৰখনে আহিয়েই অসম আৰু অসমীয়াক শেষ কৰিবৰ কাৰণে কেব নামৰ এখন খচৰা প্ৰস্তুত কৰি নামৰ এখন বিল প্ৰস্তুত কৰিলে আইন প্ৰস্তুত কৰিলে যাৰ দ্বাৰাই অসমীয়া জাতীয় যি কৃষ্টি সংস্কৃতি অসমীয়া যি ভাষা অসমীয়া যি জাতি আছে তাক একেবাৰে শেষটো গতাল মাৰিছে ইয়াৰ পাছত এতিয়া সমগ্ৰ বিশ্বতে যিটো কৰোনা আতংক হৈ আছে আৰু তাৰ মাজত আমাক ঘৰত আবদ্ধ কৰি ৰাখি জনতাক ঘৰত আবদ্ধ হোৱাৰ আহ্বান জনাই তেওঁলোকে অসমৰ ভূমি উত্তৰ পূৰ্বাঞ্চলৰ ভূমি অসমৰ সম্পদ প্ৰাকৃতিক সম্পদ জীৱ বৈচিত্ৰ্যৰ ওপৰত যিটো ভাবুকি আনিবলৈ চেষ্টা কৰিছে সেই কথাটো কিন্তু অসমৰ ৰাইজে মানি নলয় উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে মানি নলয় কাকপথাৰবাসীয়ে মানি নলয় সংগ্ৰামী মঞ্চই মানি নলয় এই কথাটো আমি পূৰ্বতেও কৈছোঁ এতিয়াও কৈছোঁ আৰু ইয়াৰ লগে লগে এই কথাটো ক'ব খুজিছোঁ যে আপোচবিহীন কণ্ঠবোৰক বিজেপি স্বচ্ছাসেৱী চৰকাৰখনে যেনেদৰে কণ্ঠৰোধ কৰিবলৈ চেষ্টা কৰিছে এই কথাটো কিন্তু তেওঁলোকে যে সফল হ'ব তেওঁলোকৰ কল্পনা মিছা কোনো কাৰণতে কাৰাগাৰত আবদ্ধ কৰি ৰাখি কোনো আপোচবিহীন কণ্ঠক তেওঁলোকে হত্যা কৰিব নোৱাৰে 6 মাহ 7 মাহ ধৰি তেওঁলোকে ভুৱা গোচৰত যিহেতু অখিল গগৈ ডাঙৰীয়াক কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে কিন্তু অসমৰ হাজাৰ হাজাৰ জনতাই নিস্বাৰ্থভাৱে অখিল গগৈ মুক্তি দাবীত আজি এনেদৰে হাজাৰ ঠাইত কিন্তু আজি গণতান্ত্ৰিক প্ৰতিবাদ হৈছে আমিও পূৰ্বতে কৰিছোঁ এতিয়াও কৰিছোঁ আৰু অনাগত দিনতো কৰি যাম যদিহে অখিল গগৈক অতি শীঘ্ৰেই মুক্তি নিদিয়ে তেতিয়াহ'লে আমি ইয়াৰ পিছত কৰোনা আতংকৰ মাজতে কিন্তু ভয়াৱহ গণ আন্দোলনত গঢ়ি তুলিবৰ কাৰণে আমি সাজু আছোঁ আমি প্ৰস্তুত আছোঁ গতিকে সৰ্বানন্দ সোণোৱাল চৰকাৰখনক আমি এতিয়াই এই মুহূৰ্ততে বুজাই দিব বিচাৰিছোঁ যে আমাৰ আৱেগবোৰ তেওঁলোকে বুজিব অসমীয়া খিলঞ্জীয়া আৱেগবোৰ তেওঁলোকে বুজিব নহ'লে অন্যথা কিন্তু বিজেপি চৰকাৰখন যে একেবাৰে ইয়াত পুৰিয়ে পোখাই উঘালি দিয়া হ'ব সেই কথাটো তেওঁলোকে মনত ৰাখক এই কথাটোৱে আজি আমি ইয়াত ধৰ্মঘট অনুষ্ঠানৰ পৰা তেওঁলোকক শেষবাৰৰ বাবে সকীয়াই দিছোঁ আজি এই মঞ্চৰ পৰা মই সকীয়নি দিব বিচাৰিছোঁ এই অসম চৰকাৰখনক আপোনালোকে এই অসমখনক লৈ কিমান হেতালি খেলিছে আৰু কি নকৰিব অসমখনক লৈ পিনি অসমখনৰ এই খিলঞ্জীয়া মানুহৰ মন বুজিবলৈ চেষ্টা নকৰে এই অসমীয়া মানুহসকলে ইমান দিন যে চিঞৰি আছে বাতিলক লৈ আপোনালোকে অলপ বুজিবলৈ চেষ্টা নকৰে এই চৰকাৰখনক মই সকীয়নি দিব বিচাৰোঁ যে অতি সোনকালে বাতিল কৰক অখিল গগৈ লগতে কালি দিনলৈকে ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ কৰি আছে এই চৰকাৰখনে আপোনালোকে কি বিচাৰিছে এই খিলঞ্জীয়াসকলৰ পৰা কি বিচাৰিছে আপোনালোকৰ ইয়াৰ পিছত আপোনালোকে 2001 চনত ইয়াৰ প্ৰত্যুত্তৰ পাব